নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে দেৱাল চেনেলটোত স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আপোনালোকৰ কাৰণে মই এটা বিশেষ ভিডিঅ' লৈ আনিছোঁ আৰু এই ভিডিঅ'টো আপোনালোকৰ বাবে বহুত ইম্পৰ্টেণ্ট, যিটো আপোনালোকে হয়তো এপ্লাই কৰিব পাৰে। প্ৰধানমন্ত্ৰীয়ে যিটো কৃষকৰ কাৰণে ৬,০০০ টকা দিছে সেইটো সকলোৱে পাব, কিন্তু চবেই কিজানি নাপাব পাৰে। গতিকে তাৰ ওপৰত মই এটা আজি আপোনালোকৰ ভিডিঅ' বনাই দেখুৱাম আৰু ভিডিঅ' বনাই দিম। তো আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু এইখিনিতে আৰু এটা কথা কৈ লওঁ, যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে আহি থকা ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে সোনকালে পাব পাৰে। চ' বন্ধুসকল, ব'লক তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধুসকল, আপোনালোকে যদি প্ৰধানমন্ত্ৰী কিষাণ যোজনা এইটো যদি ৬,০০০ টকা আপোনালোকে যদি লাভ কৰিব বিচাৰে, তেনেহ'লে আপোনালোকে কেনেকুৱা ধৰণৰ কি কৰিব লাগিব আপোনালোকক আজি মই কৈ আছোঁ। আপোনালোকে কোনো ধৰণৰ কম্পিউটাৰত এপ্লাই কৰিব নালাগে, আপোনালোকে বেলেগকৈ কোনো ধৰণে একো কৰিব নালাগে, আপোনালোকে ঘৰতে বহি একো কৰিব নালাগে। আপোনালোকে মাথো আপোনালোকৰ পঞ্চায়তৰ যিজন ৱাৰ্ড মেম্বাৰ প্ৰেছিডেণ্ট আছে, তেওঁলোকক আপোনালোকৰ ডকুমেণ্টছ জমা দিব লাগে আৰু তেওঁলোকক ক'ব লাগে যে আপোনালোকেও সেইটো বস্তু লাভ কৰিব বিচাৰে। আৰু আপোনালোকে তেতিয়া আপোনালোকৰ নিজৰ পাছবুকৰ এটা জেৰক্স কপি, একাউণ্ট নম্বৰ আৰু IFSC কোডটো আপোনালোকে প্ৰেছিডেণ্ট বা ৱাৰ্ড মেম্বাৰৰ হাতত জমা দিব লাগে। আৰু তাৰপিছত সেই প্ৰেছিডেণ্টে ওপৰত সেইটো জমা দি দিব আৰু তাৰপিছত আপোনালোকে এই ৬,০০০ টকাটো লাভ কৰিব পাৰিব। আৰু আপোনালোকে ৬,০০০ টকা কেতিয়া লাভ কৰিব পাৰিব? আপোনালোকৰ যদিহে মাটি ১৪ বিঘাৰ তলত মাটি থাকে, তেতিয়াহ'লেহে আপোনালোকে এইটো লাভ কৰিব পাৰিব, অন্যথা আপোনালোকে লাভ কৰিব নোৱাৰিব। চ' আপোনালোকে পাছবুকৰ লগত পাছবুক একাউণ্টৰ একাউণ্ট নম্বৰ আৰু IFSC কোডৰ লগত আপোনালোকৰ মাটিৰ খাজনা ৰচিদখনো আপোনালোকে লগতে গাঁঠি দিব লাগিব, কাৰণ আপোনালোকৰ ১৪ বিঘাৰ তলত মাটি থাকিলে আপোনালোকে সেইটো লাভ কৰিব পাৰিব। সেয়েহে আপোনালোকৰ প্ৰমাণ হিচাপে কিমান মাটি আছে, প্ৰমাণ হিচাপে আপোনালোকৰ সেই খাজনা ৰচিদখন দিয়াটো প্ৰয়োজনীয়। আৰু তাৰপিছত আপোনালোকে ৬,০০০ টকা কৃষকৰ যিটো যোজনা সেইটো দিছে, সেইটো আপোনালোকে লাভ কৰিব পাৰিব। চ' বন্ধুসকল, আপোনালোকক মই এইটো এটা সৰু ইনফৰ্মেশ্যন দিলোঁ। আপোনালোকে যদি ভাবে এইটো বহুত ডাঙৰ ইনফৰ্মেশ্যন হয়, তেনেহ'লে প্লিজ ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন প্ৰেছ কৰিব, যাতে আহি থকা ভিডিঅ'বোৰ ন'টিফিকেশ্যন আপোনালোকে সোনকালে পাব পাৰে। তো বন্ধুসকল, আজিলৈ বাই বাই। নেক্সট ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। টাটা।